নমস্কাৰ বন্ধুসকল, দা আছাম এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ এটা কিতাপ আৰু ই বুকখন আপোনালোকৰ 1500 জিকে আছে কমপ্লিট চিলেবাছৰ ওপৰত। আৰু ই বুকখন আপোনালোকে ফ্ৰী প্ৰভাইড কৰা হৈছে আৰু তাৰ আগতে মই কেইটামান কথা কৈ লৈছোঁ। ই বুকখন আপোনালোকে অতি সোনকালে ফ্ৰী পাব। আৰু লগতে আপোনালোকে কি কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আৰু যদি আপোনাৰ চেনেললৈ নতুন কৰি আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। ইতিমধ্যে যিসকলে আমাৰ চেনেলত আগতীয়াকৈ আছে সেইসকলে ইতিমধ্যে জানে যে মই যিবিলাক ই বুক প্ৰভাইড কৰিছোঁ, যিসকল হোৱাটছএপত দি আছোঁ, যিকোনো ই বুক তথা কিছুমানে কিনি হ'লেও মই প্ৰভাইড কৰি দিছোঁ নিজৰ পকেটৰ পইচা দি। আপোনালোকে জানে মই এটকা লোৱা নাই। গতিকে আজি এটা ই বুক আপোনালোকে জানে যে এই ই বুকখন হ'ল, মই ফেচবুকত মাজে মাজে টেলিগ্ৰামত কিছুমানে অলপ এটা দুটাকৈ ফটো দি থাকোঁ। মই ভাবিলোঁ যে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এই কিতাপখনত পোৱা যায়। এইটো এটা কুইজৰ কিতাপ। আৰু এই কিতাপখনক আপোনালোকক যদি এটা PDF আকাৰে দিওঁ, ই বুক বনাই দিওঁ, আপোনালোকৰ বহুত হেল্পফুল হ'ব, পৰীক্ষাৰ কাৰণে বহুত হেল্পফুল হ'ব। সেইকাৰণে মই ভাবিলোঁ যথেষ্ট কষ্ট কৰি আজি ই বুকখন বনোৱা হৈছে। এইখন আপোনালোকে জেৰক্স কৰিও ল'ব পাৰিব। অতি ধুনীয়াকৈ বনোৱা হৈছে, মোবাইলতে বনোৱা হৈছে, আপোনালোকে চাই ল'ব পাৰে। ইয়াতে কি আছে প্ৰথমে চাই লওক, সূচীপত্ৰখিনি চাই লওক। আপোনালোকে একদম ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছে। প্ৰথমত আছে বিজ্ঞানৰ বিষয়ে কুৱেশ্যন দিয়া আছে, যথেষ্ট পৰিমাণে কুৱেশ্যন দিয়া আছে। তাৰপাছত দিয়া আছে মহাকাশ আৰু সৌৰজগত। তাৰপাছত দিয়া আছে গণিতৰ অলপ কিছুমান কুৱেশ্যন দিয়া আছে, বেছি কুৱেশ্যন দিয়া নাই, অলপ দিয়া আছে। কিন্তু মই কম্পিউটাৰৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰটো মই দিয়া নাই, কাৰণ কম্পিউটাৰ চেপ্টাৰটো কিছুমান অলপ মই গণ্ডগোল পাইছোঁ। কিছুমান কুৱেশ্যন আনচাৰবোৰ ভুল আছে, সেইকাৰণে মই দিয়া নাই। তাৰপিছত আপোনালোকে সেইটো নাপাব। তাৰপিছত জোখ মাখৰ যিকোনো সঁজুলিৰ নাম, কেনেকুৱা বৈজ্ঞানিক নাম, সেইবিলাকো দিয়া আছে। তাৰপিছত উদ্ভাৱন আৰু আৱিষ্কাৰৰ বিষয়ে যথেষ্ট পৰিমাণে কুৱেশ্যন দিয়া আছে। তাৰপিছত আপোনালোকে যদি দেখিবলৈ পায় ইয়াতে দেখিবলৈ পাইছে চিলেবাছসমূহ। তাৰপিছত ইতিহাসৰ বিষয় দিয়া আছে, ভূগোলৰ বিষয় দিয়া আছে, বিখ্যাত ঠাইসমূহৰ বিষয় দিয়া আছে, বৃহত্তম, ক্ষুদ্ৰতম, উচ্চতম চহৰসমূহৰ উপনাম দিয়া আছে, ভাৰতৰ ৰাজ্য আৰু ৰাজধানীৰ নাম দিয়া আছে, দেশ আৰু ৰাজধানীৰ মুদ্ৰাৰ নাম দিয়া আছে। যথেষ্টখিনি ইয়াৰ পিছত মিনিমাম 100ৰ ওপৰত কুৱেশ্যন দিয়া আছে। প্ৰতিটো সূচীপত্ৰৰ ওপৰত 100ৰ ওপৰত কুৱেশ্যন দিয়া আছে। তাৰপিছত যদি আপোনালোকে চায় ৰাষ্ট্ৰৰ প্ৰতীক কি আছে সেইটোৰ ওপৰত দিয়া আছে। তাৰপিছত দিয়া আছে আপোনালোকে যদি চাবলৈ যায়, তাৰপিছত দিয়া আছে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে উচ্চ কলা আৰু সংস্কৃতি, ভাৰত আৰু বিশ্বৰ সৰ্বপ্ৰথম, অসমৰ বিষয় দিয়া আছে, গুৰুত্বপূৰ্ণ দিললিপিত দিয়া আছে, বঁটা আৰু পদকৰ বিষয় দিয়া আছে, আৰু বিখ্যাত ব্যক্তিসকলৰ বিষয় দিয়া আছে। এইখিনি চেপ্টাৰৰ পিছত যিখিনি আছে কমপ্লিট একেবাৰে আপোনালোকৰ যিটো চিলেবাছ আছে আছাম পুলিচৰ কাৰণে যিকোনো এইখিনি একেবাৰে কম্পালচাৰী দৰকাৰী হয় আপোনালোকৰ। এইখিনিৰ পিছত যথেষ্ট পৰিমাণে কুৱেশ্যন দিয়া আছে। আৰু আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে গ্ৰন্থ আৰু গ্ৰন্থকাৰসমূহ ক্ৰীড়া খেলাৰ বিষয় দিয়া আছে। যথেষ্টখিনি পিছতে ইয়াত মেক্সিমাম আপোনালোকে 1500 কুৱেশ্যন পাব। অতি দৰকাৰী কুৱেশ্যন মই মাজে মাজে হোৱাটছআপ তথা ফেচবুক পেজত মাজে মাজে 2-এটা ফটো দি থাকোঁ। আৰু বহুতখিনি কিতাপটো অলপ ডাঙৰ, সেইকাৰণে ভাবিলোঁ যে এই PDF আকাৰে দিওঁ, আপোনালোকৰ বহুতখিনি হেল্পফুল হ'ব। গতিকে আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত PDFখিনি চাই লওক, এনেকৈ দিয়া আছে, PDFখিনি দিয়া আছে, বঢ়িয়া ধুনীয়াকৈ বনোৱা হৈছে। আপোনালোকে জেৰক্স কৰি ল'ব পাৰে, একো কথা নাই, জেৰক্স কৰি ল'ব পাৰে আপোনালোকে। এনেকুৱা দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে। বহুতখিনি প্ৰায় 100ৰ ওপৰত পেজ আছে। এনেকুৱা চিষ্টেমত বঢ়িয়া কৰি দিছে, কোনো অবজেক্টিভ টাইপৰ কুৱেশ্যন নাই, ডাইৰেক্ট এনচাৰ দিয়া আছে। আৰু এইখিনি যিমানখিনি কুৱেশ্যন দিয়া আছে অতি ইম্পৰ্টেণ্ট। আপোনালোকে কুৱেশ্যনখন ইয়াৰ ভিতৰত কিছুমান পাইছে, মই গোটেইখিনি দিয়া নাই, এনেকৈ দিয়া আছে। একবাৰে বঢ়িয়াকৈ বনাই দিয়া হৈছে, আপোনালোকে দেখিবলৈ পাইছে। এই PDFটো আপোনালোকে ই বুকটো পাবলৈ আপোনালোকে জাষ্ট খালি আমাৰ চেনেলটো আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। আৰু যদি আমাৰ চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিয়ক। আমি যিমানবোৰ PDF ই বুক দি আছোঁ গোটেইবিলাক ফ্ৰী দি আছোঁ। যিসকলে লৈছে সেইসকলে ইতিমধ্যে জানে যে ফ্ৰী দিয়া হৈছে এইখিনিয়ে। তাৰপিছত আপোনালোকে এই PDFটো পাবলৈ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপত নাম্বাৰ দিয়া থাকিব, তাতে গৈ মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। ইয়াতে মেক্সিমাম 15,000 প্ৰশ্ন উত্তৰ আছে, আপোনালোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট আছে। বহুতখিনি কুৱেশ্যনখিনি বিৰাট ইম্পৰ্টেণ্ট আছে, মই যিখিনি চাইছোঁ আৰু যিখিনি তাৰ পৰা মোটামুটি যিখিনি ইয়াৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সেইসমূহ মই ইয়াৰ পৰা কালেক্ট কৰি দিছোঁ। বহুতখিনি এইখিনি PDFটো ই বুকটো বনাবলৈ বহুতখিনি সময় গৈছে। তাৰপিছত আপোনালোকৰ এইখিনি আলোচনা কৰা আপোনালোকৰ সম্ভৱ নহয়। গতিকে মই ই বুকখন আপোনালোকে PDFটো দি দিছোঁ, আপোনালোকে
সোনকালে PDF-টো লৈ লওক আৰু লগতে আমাৰ চেনেলটোত কি কৰক চেনেলটো এটা ভিডিঅ'টো যদি চাই আছে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিয়ক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক যিসকলে অতি সোনকালে শ্বেয়াৰ কৰিব ভিডিঅ'টো যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে নিশ্চয় পাবই আৰু পাবলৈ হ'লে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ লিংক দি আছে তাত গৈ আপোনালোকে যোগাযোগ কৰক গতিকে আজিলৈ ইমানেই আছিল ধন্যবাদ